নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটা নতুন ভিডিঅ'লৈ মই আকৌ আহিলোঁ। পোনপ্ৰথমে মই আপোনালোক সকলোলৈকে জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দুষ্টক দমন, শান্তক পালন, অধৰ্মক নাশ কৰি ধৰ্ম ৰক্ষাৰ নিমিত্তে ভগৱান শ্ৰীকৃষ্ণৰ আজি এই পবিত্ৰ ভাদ মাহৰ কৃষ্ণ অষ্টমীৰ দিনাখন জন্মগ্ৰহণ কৰিছিল। আৰু এই পবিত্ৰ ভাদ মাহৰ এই দিনটোতে প্ৰত্যেক নামঘৰতে দেশৰ প্ৰত্যেক নামঘৰত মন্দিৰত জন্মাষ্টমী পাতা হয়। আৰু এয়াও আমাৰ নামঘৰত জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। এয়া ৰাতিলৈ যিহেতু জন্মাষ্টমীৰ নাম প্ৰসংগ আছে, সেইবাবে দিনৰ ভাগত সকলোৱে মিলি নামঘৰত এয়া কাম কৰিছে। নামৰ কাৰণে যিখিনি যাৱতীয় প্ৰসাদৰ বাবে যিখিনি বস্তুৰ প্ৰয়োজন, যেনেকৈ প্ৰসাদ দিয়া, কিছুমানে তামোল কাটিছে, মিঠৈ বনাইছে, নামঘৰ সজোৱা কাম, এই সকলোখিনি কাম সকলোৱে মিলি একেলগে কৰিছে। সেইফালে মিঠৈ বনাবৰ বাবে গুড় পগাই আছে, পিঠাগুড়ি ভাজি এয়া গুড় পগাইছে। মই অৱশ্যে আগতে দেখা নাছিলোঁ মিঠৈ কেনেকৈ বনায়, এতিয়া দেখিলোঁ। তাৰপাছত এয়া সকলোৱে একেলগে কৰিছে। এয়া গুড় পগাই তাৰ ওপৰত জালুক এনেকৈ দি দিয়ে ধুনীয়াকৈ, জালুক ঘিউ এনেকৈ দিয়ে। তাৰপাছতে আমি মিঠৈ সকলোৱে বনাইছোঁ। চাওকচোন, আমি সকলোৱে ইমান ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি, এই বৰমাগৰাকী যে ইমান ফূৰ্তিবাজ, ভাল লাগে এনেকৈ সকলোৱে একেলগে মিলি আমি মিঠৈবোৰ লাডু কৰিছোঁ। আৰু অৱশ্যে বিয়াৰ পিছত এয়া মোৰ প্ৰথমটো জন্মাষ্টমী। মোৰ কিন্তু আজি ঘৰলৈ খুব মনত পৰিছিলে, খুব দুখ লাগিছিলে যেতিয়া ভণ্টীয়ে মায়ে ভিডিঅ' কল কৰি দেখুৱাইছিলে আৰু কেনেকৈ আয়োজন কৰিছে, কি বনাইছে, সকলোখিনি যেতিয়া দেখাইছে, মোৰ খুব দুখ লাগিছিল মনটো। কিন্তু তথাপিও ইয়াত এটা নতুন পৰিৱেশত নতুন মানুহখিনিৰ সৈতে নতুন পৰিৱেশত এনেদৰে মিলা প্ৰীতিৰে থাকিলেহে এখন সমাজত ভালদৰে থাকিব পাৰিম, নহয় জানো? এয়া আমি ধুনীয়াকৈ কাম বন কৰি গধূলি সময়ত আকৌ ধুনীয়াকৈ চাকি জ্বলাবলৈ আহিলোঁ। চাকি ধূপ জ্বলালোঁ। চাকি ধূপ জ্বলাই আমি অলপ সময় নামঘৰতে বহিলোঁ। এয়া নাম প্ৰসংগ চালোঁ, প্ৰাৰ্থনা কৰিলোঁ। আপোনালোকেও অলপ উপভোগ কৰকচোন, কেনেকৈনো নামঘৰত কি কৰা হৈছিল চাওকচোন। সেই আমি প্ৰাৰ্থনা কৰি অলপ সময় বহিলোঁ। বহি গুচি আহিলোঁ আৰু, কাৰণ বাহিৰত ইমান ডাঙৰ বিজুলী বতাহ ধুমুহা বৰষুণ দিছিল, সেইবাবে আমি বেছি দেৰি নবহিলোঁ, গুচি আহিলোঁ। তেতিয়ালৈকে অৱশ্যে নাম গাই আছিল আৰু বহুত দেৰি হ'লহেঁতেন, মানে 12টামান বাজিলেহেঁতেন, সেইবাবে আমি গুচি আহিলোঁ বেছি দেৰি নকৰি। সেয়া নামঘৰৰ মূল দুৱাৰ ভাগ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ ভাল লাগে তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু লাইক কৰিলেহে মোৰ মনটো ভাল লাগিব, দিয়কচোন, লাইক এটা কৰি দিবচোন। আৰু এয়া ফটো কেইখনমান সংযোগ কৰি দিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ। বাই।